ব্যস্ততাৰ মাজতে আকৌ এবাৰ আপোনালোকৰ মাজত মই নিজকে ঘূৰাই আনিলো। আজি মই আপোনালোকৰ আগত এখন অসমীয়া থালি পৰিবেশন কৰিম। বলক ভিডিঅ'টো শেষলৈকে চাওক। খাদ্যটো প্ৰস্তুত কৰিবৰ বাবে ডাঙৰ ডাঙৰ কাৱৈ মাছ, ঢেকীয়া শাক আৰু টেঙামৰা পাত লৈছো। মানে আজি বনিব মাছৰ জোল। তেলখিনি গৰম হোৱাৰ লগে লগে নহৰু দিলো আৰু লগতে হালধি। তাৰ পিছতে দি দিলো ঢেকীয়া শাকখিনি। যেতিয়া ঢেকীয়া শাকখিনি জহি যায় তেতিয়াই মই মৰাপাত দি দিছিলো। ঢেকীয়া শাকখিনি আৰু মৰাপাতখিনি সিজাৰ পিছতহে পানী দিম। পানী যেতিয়া দি পেলাই উতল আহিব নহয় তেতিয়া ভাজি থোৱা কাৱৈ মাছখিনি দি দিলো। এনেকৈ আমাৰ মাছৰ টেঙা জোলকণ ৰেডি হৈ গ'ল। এই যে অসমীয়া থলুৱা খাদ্যবোৰ কিমান যে ভাল লাগে নহয়, আৰু বিশেষকৈ মই বিৰাট ভাল পাওঁ। মানে টেঙা জোল টাইপৰ বস্তুবিলাক মই বিৰাটেই ভাল পাওঁ। আৰু আপোনালোকে কোনে কোনে খাই ভাল পায় কমেণ্টছ কৰি জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব। লগতে মই দালি আৰু ঢেকীয়া শাক বনাইছিলোঁ আৰু লগতে আলু পিটিকা। এটা ভোট জলকীয়া সৈতেনো থালিখন কেনেকৈ সম্পূৰ্ণ হ'ব, সেইকাৰণে এটা ভোট জলকীয়া। আজিলৈ আহিছোঁ, আকৌ লগ পাম অন্য এটি ভিডিঅ'ত। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে আপোনালোকে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব।